Hi guys, good morning. Assalamu alaikum. Welcome to my YouTube channel. শুই উঠি বেডখন ঠিক কৰি মই আহিলোঁ চাহ খাবলৈ। এয়া হৈছে মোৰ ৰাতিপুৱাৰ চাহ আৰু মায়ে এফালে পটলৰ ভৰুৱা বনাবৰ বাবে পটল কাটি আছে। এফালে মোৰ এয়া ৰাতিপুৱাৰ চাহ। আকৌ আহিলোঁ মই মোৰ বেডলৈ। ভিডিঅ' এডিট কৰাৰ অলপ কাম বাকী আছে, সেয়েহে মই লেপটপ অন কৰি এতিয়া কামত বহি গ'লোঁ। আজি ভিডিঅ'টো মই দিনটোৰ গোটেই কামখিনি দেখাম, কি কৰোঁ। আৰু মোৰ যিজনী বেষ্ট ফ্ৰেণ্ড হয় তাইৰ ঘৰলৈ মই আজি যাম। তাইৰ অহাকালিলৈ ৰিং চেৰেমনি আছে, সেয়েহে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। এইফালে কোন শুই আছে চাওকচোন, আমাৰ মহাশয় মুকু। মুকু মুকু শুই আছা? টোপনি লাগিছে? হো হো এই স্নেক প্লেণ্টৰ পুলিটো মোক ওচৰৰ ভণ্টি এজনীয়ে ৰুবলৈ দিছিলে, মই ৰুই থৈ দিছোঁ। আৰু এইটো হৈছে আমাৰ ঘৰৰ ভিতৰত থকা। আজি মই এটা নতুন ৰেচিপি দেখাম আপোনালোকক, কেঁচা আমৰ কেণ্ডি। আমকেইটা বাকলি গুচাই মই ধুনীয়াকৈ ধুই ল'লোঁ। আমখিনি আৰু অলপ কেঁচা হ'ব লাগে, কিন্তু এতিয়া হালধীয়া ৰং ধৰিলেহি আৰু মই মিক্সাৰত দিব সুবিধাকৈ এনেকৈ মিহি মিহিকৈ কাটি ল'লোঁ। কি ক'ম মানে, গোটেই দিনটো বৰষুণেই আৰু। এতিয়া মই এইখিনি মিক্সাৰত ধুনীয়াকৈ দি ল'ম, পেষ্টটো যাতে বহুত মিহি হয়। আৰু ইয়াতে মই অলপমান দিম পদিনা দিলে গোন্ধটো বহুত ধুনীয়া হয়। এয়া হৈছে পূৰা মিহিকৈ মিক্সাৰত দিয়া পেষ্টটো। বহুত মিহি হ'ব লাগিব যাতে অকণো গোটা হৈ নাথাকে। আৰু ইয়াতে মই এতিয়া সোৱাদ অনুসৰি মানে টেঙা মিঠা হ'ব লাগিব, সেয়েহে মই চেনি জোখমতে মিহলাই ল'ম। আৰু চেনিখিনি ভালকৈ মিহলাই লোৱাৰ পিছত অলপ সময়ৰ বাবে ৰখাই থৈ দিম, তাৰপিছতহে মই গেছত দিম। আপোনালোকে বাৰু বটলৰ ভৰুৱা খাইছেনে? ইয়াৰ ৰেচিপি লাগিলে কমেণ্ট কৰিব। আৰু এইফালে ডাঙৰ বা ঘৰলৈ আহিছে, সেয়েহে ডাঙৰ বাই আম কাটিছে আৰু ডাঙৰ বাই খাই আছে, ময়ো খাই আছোঁ। এতিয়া পেষ্টটো ৰেডি হৈ গ'ল আৰু মই পেষ্টটো কেৰাহীত দিলোঁ। ইয়াতে অকণমান জালুক আৰু অকণমান নিমখ দি মই এতিয়া ভালকৈ লৰাই থাকিম। পেষ্টটো অকণমান গোটা হ'ব ধৰোঁতেই মই ইয়াতে মিহলাই দিছোঁ ফুড কালাৰ। কালাৰটো দিলে যিটো আমাৰ কেঁচা আমৰ ৰং সেইটো ধুনীয়াকৈ আহে। আৰু তেতিয়ালৈ লৰাই থাকিব লাগিব যেতিয়ালৈ চামুচত ৰেচিপিটো লাগি নধৰে। আৰু এইফালে গম পাইছে চাগে চামুচত লাগি ধৰিছে, ৰেচিপিটো হৈ গৈছে। মই এতিয়া ঠাণ্ডা হ'বলৈ দিম। ওপৰত ফেন লগাই দিছোঁ, ফেনৰ তলত ঠাণ্ডা হ'বলৈ দিছোঁ। এইফালে বায়ে জিৰা ধনিয়া ভাজি আছে। এইফালে মই পেষ্টটো চাইছোঁ হৈছেনে নাই কেণ্ডি বনাবলৈ। এতিয়া দেখিছে চাগে আপোনালোকে মোৰ হাতত লাগি ধৰা নাই, কেণ্ডি বনাব ৰেডি হৈ গ'ল। এইফালে মই কেণ্ডিৰ দৰে এতিয়া কাট কৰি ল'ম। এনেকৈ মই কাট কৰি লৈছোঁ প্ৰথমতে দীঘলকৈ, আৰু এয়া মই সৰুকৈ কাটি লৈছোঁ। আমাৰ মেংগ' ৰাও কেণ্ডি হৈ গ'ল। কেনেকুৱা হৈছে জনাবচোন। যিহেতু কেণ্ডিবোৰ 1 yearলৈ ষ্ট'ৰ কৰি ৰাখিব পৰা যায়, সেয়েহে মই অলপমান চেনি মিক্সাৰত দি এনেকৈ গুড়ি কৰি লৈছোঁ। আৰু কেণ্ডিবোৰ তাতে অলপমান গুড়িত মিহল কৰি মই কাঁচৰ বৈয়াম এটাত থৈ দিম। মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ, নাজানো থাকিবনে নাই। খাবলৈ টেষ্টি হৈছে, একদম পাৰ্লছ মৰ্টনৰ দৰে। A few moments later. ক'ত আহিলি হা? ক'ত আহিলি? এতিয়া জল্দি লাঞ্চ কৰি লওঁ। ভাইটি ভণ্টি কেইটামান ৰখি আছে, শ্বৰ্ট ফিল্ম এখন কৰিব আৰু ভিডিঅ'টো আহি আছে, সোনকালে চাই থাকিব। A few moments later. এইফালে আমাৰ শ্বৰ্ট ফিল্মৰ শ্বুটিং চলি আছে, ভিডিঅ'টো অলপমান মই দেখাই দিলোঁ। A few moments later. ভিনদেউ আহিলে মোক নিবৰ বাবে পটুৱাকেইটালৈ, আৰু আমি আহি থাকোঁতে আধা ৰাস্তাত আমাক বৰষুণে পালে, সেয়েহে আমি মানুহ এঘৰত সোমাবলগীয়া হ'ল আৰু তাতে অলপ সময় আমি ৰখি দিলোঁ। এয়া হৈছে ভিনদেউৰ ভতিজাক আৰু ভতিজাকে এনেকৈ বহি আছে, তাইও ভয় খাইছে। আৰু মোৰো বিজুলী ঢেৰেকনিলৈ বহুত ভয় লাগে, সেয়েহে বৰষুণ অকণমান এৰিছে যদিও যাব মনেই যোৱা নাই। A few moments later. মই আহি পালোঁ এয়া মোৰ লগৰজনীৰ ঘৰ।
আৰু ইয়াতে আহি মোক মেহেন্দি লগাই দিলে। এয়া মই এফালৰ পৰা চবকে মেহেন্দি লগাই আছোঁ। এই সৰু সৰু ভণ্টিবোৰ দেখিছে যে এইবোৰ হৈছে কইনাৰ মামাকৰ ছোৱালী, খুৰাকৰ ছোৱালী আৰু সকলোৱে মোক আগুৰি ধৰিছে। এজনীতকৈ এজনীক বেছি ভালকৈ দিব লাগিব। সিহঁতক কাৰো লগত কাৰো ডিজাইন মিলিব নালাগিব। গোটেইকেইজনীকে ভালকৈ লাগে, বহুত বেছি ভালকৈ লাগে। মানে এজনীতকৈ এজনী ভাল হ'ব লাগিব। একদম সকলোৱে মোক আগুৰি ধৰি মেহেন্দি আঁকিবৰ কাৰণে একদম লাগি আছে। আৰু ফাইনেলি ময়ো অকণমান লগাই ল'লোঁ, যিহেতু মোক চবে কৈ আছে তুমিও অকণমান লগোৱা, সকলোৱে লগাইছে, ময়ো অকণমান লগাই ল'লোঁ। এতিয়া বাজিছে 12টা আৰু মই ভিডিঅ'টো ইমানখিনিতে সামৰিম। আৰু এয়া হৈছে আমাৰ কইনা, এতিয়ালৈ কাম কৰিয়ে আছে। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, খুদা হাফিজ।